Hello everyone, মোৰ ক্ৰেফটিং এণ্ড ফুড ৰেচিপি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি মই বনাব লৈছোঁ বিলাহী, গাজৰ আৰু মটৰ দি পিনে পাভ মাছৰ এখন তাৰমানে জোল, যিখন তৰকাৰী বুলি আমি ক'ব নোৱাৰোঁ, অলপ গ্ৰেভি টাইপৰ। এয়া মই সেইকাৰণে এইখিনি যোগাৰ কৰি লৈছোঁ। পিঁয়াজ কাটি ল'লোঁ। এয়া হৈছে বিলাহীখিনি মই সৰু সৰুকৈ কাটিছোঁ। সৰুকৈ কাটিলে কি হয়, সোনকালে বিলাহীখিনি গলি যায়, সিজি যায় তাৰমানে। আৰু এয়া হৈছে মটৰ আৰু এয়া হৈছে গাজৰ। গাজৰখিনি এইদৰে মই ৰুকি লৈছোঁ মিহি মিহি কৰি পিনে। এইপিনে মই কেৰাহীত পাভ মাছকেইটা ফ্ৰাই কৰি লওঁ, কাৰণ অলপ পাতলকৈ ফ্ৰাই কৰোঁ। একেবাৰে আপোনালোকে ফ্ৰাই নকৰিও দিব পাৰে, বহুতে ফ্ৰাই নকৰাকৈ পাভ মাছ খায়, কিন্তু মই অকণমান তাৰমানে ফ্ৰাই কৰি লওঁ, তেতিয়া আৰু বেছি টেষ্টটো ভাল হয়। ঠিক আছে, তেতিয়াহ'লে আহক। এতিয়া মই ইয়াত ল'লোঁ তাৰমানে আদা নহৰু পেষ্ট, আৰু ইয়াত মই এড কৰিম হালধি অকণমান আৰু অকণমান চব্জি মছলা দিম। বাকী মছলা মই ইউজ নকৰোঁ, কাৰণ ইয়াত মই বিলাহী দিছোঁ, আৰু বিলাহী যেতিয়া মই বনাওঁ তেতিয়া মই বেছি মছলা ইউজ নকৰোঁ। সেই আদা নহৰু পেষ্টটো দিওঁ আৰু চব্জি মছলা দিলোঁ। আৰু এতিয়া মই অলপ কাশ্মীৰী লাল মিৰ্চো ইয়াত এড কৰিলোঁ, আৰু এতিয়া মই ইয়াত দিছোঁ অকণমান নিমখ। আৰু এইটোৱে মছলাখিনি মই অলপ পানী দি পিনে মিক্স কৰি ল'ম। পানী দি মিক্স কৰিয়ে মই আন যিবোৰ ৰেচিপি বনাওঁ আপোনালোকে দেখিছে, মই সদায় মছলাখিনি এইদৰে পানী দি ভালকৈ তাৰমানে মিলাই লওঁ। এইটো মিলাই ল'লোঁ। এতিয়া মই গেছত পাত্ৰটো পাতি দিছোঁ, আৰু তাত মই এতিয়া মাষ্টাৰ অইলটো গৰম দিলোঁ। আৰু গৰম হৈ যোৱাৰ পাছত মই তাত পিঁয়াজখিনি এড কৰি দিলোঁ। পিঁয়াজখিনি অলপ দেৰি ভাজি লওঁ। যেতিয়া এটা ৰঙচুৱা নিচিনা তাৰমানে কালাৰটো আহিব, তেতিয়া মই মছলাখিনি ইয়াত এড কৰি দিম। একেবাৰে চিম্পুল এটা ৰেচিপি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো তাৰমানে শেষলৈকে চাব বুলি আশা কৰিলোঁ, কাৰণ একেবাৰে শ্বৰ্ট এটা ভিডিঅ'। এইদৰে পাভ মাছ বাৰু আপোনালোকে বনায় নে নবনায়? তাৰমানে পাভ মাছটো তাৰমানে কাঁইট নথকা মাছ নহয় জানো, আৰু বহুত টেষ্টি মাছ হয়। সেইকাৰণে পাভ মাছটো তাৰমানে অলপ জুলীয়া টাইপৰ কৰি খালে আমি বেছি টেষ্টি পাওঁ। আৰু তৰকাৰী নকৰোঁ মই প্ৰায়ভাগ, তাৰমানে মই এই ধৰণে অলপ গ্ৰেভি টাইপৰে বনাওঁ। এইধৰণে যেতিয়া পিঁয়াজখিনি অলপ কালাৰটো ৰঙচুৱা হ'ল, তেতিয়া মই তাত এড কৰি দিলোঁ মছলাখিনি। আৰু মছলা আপোনালোকেও মছলা এইদৰে পানীত অলপ মিলাই পিনে মছলাখিনি এড কৰিবচোন, তেতিয়া আপোনালোকৰ ৰেচিপিটো এটা বেলেগ এটা তাৰমানে সোৱাদ হ'ব। এইধৰণে মই অলপ দি মজাই লওঁ। এতিয়া ভালকৈ তাৰমানে অলপ মই কুক কৰি লওঁ মছলাখিনি। তাৰপিছত মই ইয়াত এড কৰি দিম বিলাহীখিনি। বিলাহীখিনিও মই সৰু সৰুকৈ কাটি লৈছোঁ, সেইকাৰণে বিলাহীখিনি সিজোতে বেছি টাইম নালাগে। এতিয়া মই বিলাহীখিনি ইয়াত এড কৰি দিলোঁ, আৰু লগতে মই অলপ পাছত দি দিম মটৰখিনি। মটৰ আৰু বিলাহীখিনি একেলগে মই কুক কৰিম। মটৰখিনিও দি দিলোঁ। এইদৰে মই অলপ দি কুক কৰাৰ পাছত যেতিয়া সেইখিনি সিজি যাব, তেতিয়া মই ইয়াত পাভ মাছকেইটা ইয়াত এড কৰি দিম, কাৰণ পাভ মাছকেইটা মই অলপ ফ্ৰাই কৰি লৈছোঁ। আপোনালোকেও এইধৰণে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন। পাভ মাছৰ জোলটো এইধৰণে তাৰমানে গাজৰ, বিলাহী আৰু মটৰ দি পিনে বহুতেই টেষ্টি হয়। এনেও পাভ মাছটো টেষ্টি মাছ হয়, সেইটো আমি সকলোৱে জানো নহয় জানো, কিন্তু এই পদ্ধতিৰে বনালে তাৰমানে জোলখন খাই পিনে খুব ভাল লাগে। এতিয়া মই অলপ দি সিজিবলৈ দিওঁ। এয়া আমাৰ সিজিয়ে গ'ল, মটৰ আৰু বিলাহীখিনি সিজি গ'ল। আপোনালোকে দেখিছে কালাৰটো চেঞ্জ হৈ গ'ল। এতিয়া মই ইয়াত এড কৰি দিম পাভ মাছকেইটা, আৰু তাৰ পাছতে মই গাজৰখিনি দিম, কাৰণ গাজৰখিনি মই একদম মিহি মিহিকৈ ৰুকি লৈছোঁ নহয় জানো, সেইখিনি সিজোতেও বেছি টাইম নালাগে। এইটোৱে তাৰমানে বিলাহী আৰু মটৰখিনি যেতিয়া সিজি গ'ল, মই তাত তাৰমানে পাভ মাছকেইটা এড কৰি দিলোঁ। পাভ মাছকেইটা একদম কোমল নহয় জানো, ইয়াক সিজিবলৈ কাৰণে একো টাইম নালাগে তাৰমানে। আৰু এতিয়া মই ইয়াৰ ওপৰত দি দিম গাজৰখিনি, আৰু গাজৰখিনি তাৰমানে যিখিনি ৰুকি লৈছিলোঁ সেইখিনি দি দিছোঁ। গাজৰ দিলে বহুত টেষ্ট হয়, আপোনালোকে কেতিয়াবা নিজে ট্ৰাই কৰি চাবচোন, বহুত টেষ্টি হয় তাৰমানে। তাৰপাছত মই দিছোঁ ইয়াত ধনিয়াও মাছত ধনিয়া দিলে মাছৰ টেষ্টটোৱে বেলেগ হয়, সেইকাৰণে ধনিয়াটো মই প্ৰায় তাৰমানে মাছত ইউজ কৰোঁ। মাছৰ যেনেকুৱা ধৰণৰ ৰেচিপি বনাওঁ তাতে মই দিওঁ। আৰু এইটোৱে আমাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া মই
এখন প্লেটত সাৰ্ভ কৰি আপোনালোকক দেখুৱাইছোঁ। দেখাততো বহুতেই ধুনীয়া হৈছে, আপোনালোকে নিশ্চয় দেখি গম পাইছে বস্তুটো। আৰু ইয়াত কোনো জোল হিচাপে মই ৰখা নাই, তাৰমানে অলপ গ্ৰেভি টাইপৰ কৰিছোঁ। আৰু এই মটৰ আৰু বিলাহীৰ যিখিনি গ্ৰেভি তাৰে তাৰমানে সানি খাবলৈ ভাতখিনি বহুতে তাৰমানে টেষ্টি লাগে। এইদৰে মই পাভ মাছৰ গ্ৰেভিখিনি বনালোঁ। আশা কৰোঁ আপোনালোকেও এবাৰ ঘৰত এইদৰে ট্ৰাই কৰি চাব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু যিসকল নতুন ভিউৱাৰ আছে মোৰ চেনেলটো চাইছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰোঁ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো যাতে টাচ